ছাত্ৰ-ছাত্ৰীসকল এটা পিএন জংচন ডায়োড তাৰ বায়াস বুলি এটা বিষয় আছে এই বায়াসটো কি হয় এই ভিডিওটো আমি জানিবলৈ চেষ্টা কৰিম দুই বিধৰ বায়াস কৰিব পাৰি প্ৰথম বায়াসটো হ'ল অগ্ৰৱৰ্তী বায়াস যেটোক ফৰৱাৰ্ড বায়াস বুলি কোৱা হয় ফৰৱাৰ্ড বায়াস এইটো যেটো ডায়োডৰ কথা কোৱা হৈছে এই ডায়োডৰ পি পৰা তাৰ এডাল লৈ যদি এটা বেটাৰীৰ পজিটিভ টাৰ্মিনালত আৰু এনৰ পৰা লৈ যদি বেটাৰীটো নেগেটিভ টাৰ্মিনালত লৈ যোৱা হয় তেতিয়া ইয়াক আমি ফৰৱাৰ্ড বায়াস বা অগ্ৰৱৰ্তী বায়াস বুলি কম যদি বেটাৰী ধনাত্মক টাৰ্মিনালটো পি পক্ষৰ সৈতে আৰু ঋণাত্মক টাৰ্মিনালটো এন পক্ষৰ সৈতে সংযোগ কৰা হয় তেন্তে জাংচন ডায়োডটোক অগ্ৰৱৰ্তী বায়াসমূলক বুলি কোৱা হয় যেতিয়া এটা জাংচন ডায়োড অগ্ৰৱৰ্তী বায়াস হয় তেতিয়া সংখ্যাগৰিষ্ঠ আধান বাহকবোৰে জাংচনৰ ফালে যাবলৈ আৰম্ভ কৰে ফলত প্ৰাচীৰ বিভৱ হ্ৰাস পায় এটা প্ৰাচীৰ বিভৱ কেনেকৈ হ্ৰাস পায় সেইটো আমি জানিবলৈ চেষ্টা কৰিম আৰু সংযোগস্থলত ওপৰেদি কাৰ্যকৰী প্ৰতিৰোধ ক্ষমতা কমি যায় ইয়াৰ অৰ্থ হ'ল প্ৰাচীৰ বিভৱ কম হৈ পৰে VB - V অৰ্থাৎ হ্ৰাস পায় এতিয়া আগতে কিবাটা ইয়াতে পজিটিভ আয়ন আছিলে নেগেটিভ আয়ন আছিলে আৰু ইয়াতে কিবাটাও পজিটিভ আয়ন আছিলে যেতিয়া আমি বেটাৰীৰ প্লাস আৰু মাইনাস এনে সংযোগ কৰি দিও এই বেটাৰী মাইনাসটোই কি কৰে ইয়াত থকা ইলেক্ট্ৰন বিলাকক ঠেলি থাকে দূৰলৈ ইয়াতে যেহেতু পজিটিভ আছিলে এই বেটাৰীটোৰ শক্তিৰ কাৰণে ইলেক্ট্ৰনবোৰ যেতিয়া ইয়াতই পৰিব তেতিয়া এই পজিটিভ আয়নটো কি হৈ যাব প্ৰশমিত হৈ যাব বেটাৰীৰ শক্তিটো সাপেক্ষে ইয়াত লেয়াৰবোৰ প্ৰশমিত হৈ যাব তাৰ মানে যদি আমি শক্তি বঢ়াই গৈ থাকো বেটাৰী যেটো বিভৱ যদি বঢ়াই গৈ থাকো তেতিয়া বেছিকে ইলেক্ট্ৰন ইয়াতে আহি আয়ন বিলাকক প্ৰশমিত বা পৰমাণুৰ সৃষ্টি কৰিব আৰু ইয়াৰ বেটটো কমি গৈ থাকিব ঠিক একে ধৰণে এইখিনিতে যেহেতু ইয়াতে প্লাস আয়ন আছিলে ইয়াৰ পৰা যদি ইলেক্ট্ৰন আঁতৰাই দিয়া হয় তেতিয়ালে হেতু কি হৈ যাব এটো আসলতে প্ৰশমিত হৈ যাবগে আৰু প্ৰশমিত যেতিয়া হৈ যায় তেতিয়া হলে আমি ক'ব পাৰিম যে এই ঠাইটোৰ বেটটো কমি গল তাৰ মানে দুয়ো ফালৰ পৰা কি হ'ব ডিপ্লিশন জোন বা যেটো ৰিক্ত অঞ্চলটো মিহি হৈ যাব মিহি হৈ গলে এই মাজৰ যেটো এটা বিদ্যুৎ ক্ষেত্ৰ আছে বিদ্যুৎ ক্ষেত্ৰটো কমি যাব আৰু তাৰ প্ৰাচীৰ বিভৱটো কমি যাব যদি তুমি বেটাৰী ভি ভোল্টৰ ব্যৱহাৰ কৰিছা আগতে যদি এই ৰিক্ত অঞ্চলটো যদি প্ৰাচীৰ বিভৱ ভিবি আছিল তেতিয়া ভিবিটো কমি গৈ VB - V হৈ যাবগে আৰু ফলস্বৰূপে যেতিয়া আমি অগ্ৰৱৰ্তী বায়াস কৰো তেতিয়া হলে এটা ডায়োড কি হৈ যাব তাৰ পৰিবাহিতা বাঢ়ি যাব মানে ইয়াৰ প্ৰতিৰোধ বা ৰোধ ক্ষমতা কমি যাবগে আৰু এটুই আমি ইয়াৰ যেটো অৰ্ধ পৰিবাহীৰ এটুই আমাৰ এটা পাৱাৰ যে আমি বেটাৰীৰ সহায়েৰে ইয়াৰ ৰেজিস্ট্যান্স ইয়াৰ ৰোধ বা ইয়াৰ ৰোধকতা পৰিৱৰ্তন কৰিব পাৰো তাৰ কাৰণে আমি কোনো ধৰণৰ উষ্ণতাৰ ইয়াৰ নিৰ্ভৰশীল থাকিব নালাগে সো এটুই হৈছে অগ্ৰৱৰ্তী বায়াস ইয়াৰ পিছৰ স্লাইডটোত আমি পাম পশ্চাদৱৰ্তী বায়াস কাক বোলে যেতিয়া বেটাৰী ধনাত্মক টাৰ্মিনালটো এবাৰ যদি এন পক্ষৰ সৈতে বা এন সাইডৰ ফালে যদি সংযোগ কৰা হয় আৰু ঋণাত্মক টাৰ্মিনালটো যদি পি লগত সংযুক্ত কৰা হয় তেন্তে জাংচন ডায়োডটো পশ্চাদৱৰ্তীমূলক বুলি কোৱা হয় ইয়াত চাবা পি লগত বেটাৰী নেগেটিভটো আৰু এনৰ লগত বেটাৰী পজিটিভটো সংযোগ কৰা হৈছে যেতিয়া জাংচন ডায়োডটো পশ্চাদৱৰ্তী বায়াস হয় তেতিয়া সংখ্যাগৰিষ্ঠ আধান বাহকবোৰ জাংচনৰ পৰা আঁতৰি যায় কিন্তু জাংচনৰ পৰা ইয়াৰ পৰা আঁতৰি গলে আগতে আছিলে ইয়াতে এটম বা পৰমাণু ইয়াৰ পৰা যদি এটা ইলেক্ট্ৰন আঁতৰি যায়গে তেতিয়া হি কি হৈ যাবগে এটা ধনাত্মক হৈ যাবগে সমানে ইয়াতে ঋণাত্মক আয়ন সৃষ্টি হৈ যাব ফলস্বৰূপে এই বেটাৰীটোৰ বিভৱৰ ওপৰত ভিত্তি কৰি এই যেটো ৰিক্ত অঞ্চলৰ বেটটো বা থিকনেসটো বাঢ়ি গৈ থাকিব যিমান থিকনেসটো বাঢ়ি গৈ থাকিব নতুনকৈ ইয়াতে আয়ন অহাৰ কাৰণে ইয়াতে বিদ্যুৎ ক্ষেত্ৰৰ মানটো বাঢ়ি গৈ থাকিব যাৰ বাবে বিভৱটো বাঢ়ি গৈ থাকিব প্ৰাচীৰ বিভৱটো আগতে যদি VB আছিল এটা বেটাৰী সংযুক্ত কৰাৰ পিছত যদি ইয়াৰ মুঠ হৈ যায় VB + V তেতিয়া হলে আমি ক'ব পাৰিম যে
এই এন সাইডৰ পৰা ইলেক্ট্ৰন পি সাইডলৈ যোৱা বা পি সাইডৰ পৰা হোল এন সাইডলৈ যোৱা যেটো প্ৰৱণতা হেতু আৰু কমি যাবগে মানে পৰিবাহিতা কমি যাব আৰু এটো এটা ভাল কু পৰিবাহী ফালে গৈ থাকিবগে আৰু কিহে বাধাৰ প্ৰাচীৰ বৃদ্ধি পায় ইয়াৰ ফলত প্ৰাচীৰ অতিশয় বৃদ্ধি পায় আৰু কিহে সংযোগস্থলৰ ওপৰি সংখ্যাগৰিষ্ঠ আধান বাহকৰ গতিৰ দ্বাৰা সংযোগস্থলৰ ওপৰে কোনো বিদ্যুৎ প্ৰবাহ নহয় মানে কমি গৈ থাকিব তাৰ মানে আমি এটা অৰ্ধ পৰিবাহীক বেটাৰী সংযোগ কৰি তাক আমি কি কৰিব পাৰো তাৰ পৰিবাহিতা হ্ৰাস কৰিব পাৰো আমি ইয়াক পশ্চাদবৰ্তী বায়াস কৰিলে এইটোই হৈছে যে এটা ডায়োড বা এটা সেমিকন্ডাক্টৰ বা এটা অৰ্ধ পৰিবাহী ব্যৱহাৰ কৰাৰ ফলত আমি আমাৰ ইচ্ছা মতে ইয়াৰ পৰিবাহিতা কম বেছ কৰিব পাৰো যদি বেছি পৰিবাহিতা লাগে তেতিয়া হলে ইয়াক আমি ফৰৱাৰ্ড বায়াস অগ্ৰবৰ্তী কৰিম আৰু যদি কম লাগে তেতিয়া হলে পশ্চাদবৰ্তী বায়াস বা ৰিভাৰ্স বায়াস কৰিম